হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল বিশাল ব্লগছ। আৰু আজি মানে শিৱৰাত্ৰি, সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। তো সকলোৱে ভালে ভালে শিৱৰাত্ৰি উদযাপন কৰক। তো আজি মানে আমি অলপ বগৰী কুটা খাওঁ হেন কট্ৰি আমি কলপাত কাটতে আছোঁ। ইয়াতে মানে কলপাত কাটোঁ, ইয়াতে লাগাল নাপাম, কি কৰা যাব, বেলেগত দেখি যাওঁ নেকি। তো ব'লক গাইজ, আমি অলপ মানে বেলেগ চাইডত কলপাত চাই আহোঁ কলপাত চাওঁ আমি। তো গাইজ আমি কলপাত পাই গ'লোঁ, এখন কাটি লওঁ আৰু। ধুনীয়া কলপাত, ব'লো এতিয়া আমি কলপাত খান লৈ যায় বগৰী গুটি মানে বগৰী গুটি খাওঁগৈ। আহক 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 গাইজ আহক। কাৰ্য চলি আছে এফালে আমাৰ তন্ময়, জুমন, দীপম, নিতু ধুনীয়াকৈ সাঁচি আহি পাহৰি। আৰু আমি বুবু আৰু মই খাম, পল আছে। খোৱা 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 চাওক, ভালকৈ খোৱা ভালকৈ খোৱা। এইয়া 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 খাচি খাচি চাওক কেনেকৈ খাইছ, চাওক অলপ দে আৰু তন্ময় খোৱা ভালকৈ খোৱা। এতিয়া আমি খাওঁ দেখ গাইছ। গুটি কিলেও সান দিব লাগছিল না গুটি চাও মুখখান, চাও মুখখান, চাও মুখখান, চাও কিবা ক'বা বল। জ্বালা মই জানো চিলি আনব লগা কয় কিবা ক'বা, আমাৰ ইয়াতে দেখাই কিবা ক'বা আনবে দিল হা যা ভাইৰে গেলি লৈ যা। খাই আছোঁ, খাই উঠি লগ পাই আছোঁ। তো গাইজ দুপৰীয়া বগৰী চগৰী খাই আহিলোঁ আৰু এতিয়া গধূলি হ'ল, 6:30 বাজি গ'ল। তো এতিয়া আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ পূজা কৰিব। তো ব'লক আমি মন্দিৰত গৈ লগ পাই আছোঁ, ব'লক মন্দিৰলৈ যাওঁ। আমি মন্দিৰৰ পৰা আহিলোঁ আৰু আমাৰ ভাল লাগে চাৰি মাৰি আছে চাৰি আৰু মানে কোনোবা চবত পুজি আছে, তাকে যাব আমি যাই আছোঁ। তো গাইছ আমি চাইকেল টাইকেল থৈ গ'লোঁ। তো এতিয়া আমি পূজা চাওঁ হ'ব আছো আছো ভালে আছোঁ, আমি পূজা চাওঁ গাইছ। তোমার দাদির দাদুর আবার পিকনিক আমি কি নিয়ে জানো তো গাইছ এইবাৰ আমি আৰু এখন পূজা চাব আহিলোঁ। এখন হৈছে আমাৰ পালাৰৰ পূজা। তো এখন পূজা চাওঁ বুলি অলপ কেনে আছে, পূজাখন কেনে চলিছে চাওঁ বুলি অলপ বলক বলক পূজা চাওঁ। বম ডাঙৰে
তো আমি চাহ আৰু মলো চাহ তো মাতলে দি কপি লাগব ই মাত দিলে কপি লাগব এ মাতলে দি খাই লও হাই গাইস মাত দিলো বিন কপি লাগব তো গাইস আমি পালাৰৰ পাই গোটাই কম থাকিলে চাব নেকি মহিলা মণ্ডলী গোটাই সম্ভা কি এই কিনাৰ পৰা মহিলা হলো আমি নয়া শিৱ মন্দিৰ আছে মহিলা মণ্ডলী এইটো আমাৰ কোন বুবু আমি মতা এইটো দীপম এইটো সুমন ও গেলা আমি দেখো মংগ হে কি মই যাওঁ কি হ'ল আমি কি এ আকৌ নকৰা হাই গাইস মই জানো সেইকাৰণে নাম বিশ্বনাথ বাটত লাগো হয় নেকি বুলে দেখো আমি তাতে যাও হবা কি বগলা আছে পইচা লাগে দে তো বেংক আই যাক তালাটো ভাঙি খালে লৈ যাক বাসা ঠিক হ'ব দে ইমান কি মই কিন্তু বিশাল বেয়া রাইলাম না ঠেকতে মারব তো বলো গাইস আমি অলপ ফুলো অলপ তো গাইস এতিয়া পানে ভাত খাব হ'ল আকৌ ভাতকেইটা খাই লওঁ মানে খিচাৰি খাই উঠি আকৌ লগ পাই আছোঁ ৰ'বক নিবি দে তই বহিলে 12টা বাজি যাওঁ মই 12টা বাজা বুলি শুনি 12টা বাজলো ঘুমন্ত বিশাল মুখখন অলপ দাঙি দি থাকি আছো কৈ আছো বিশাল মুখখন অলপ দাঙি দি কৈ আছো ন এইটো গাইছে আমি ভাত পানী খাই তোমালোক ঘৰত খাব আছো অলপমান আগবাঢ়ি যাওঁ তোমাৰ ভয় লাগে বোলে মস্ত অলপ আগবাঢ়ি চলো দিয়া আৰু কি লিখছি সুমন আমাৰ লগ সুমন সিমান কি বাই ঘৰ বাই অ চাহ সুমনক গতালো বাই সুমন বাই কি কথা কৈ দিয়া শিৱৰাত্ৰি বুলি শিৱৰাত্ৰি হেপী শিৱৰাত্ৰি নহয় নহয় গাইছ অসমত তো গাইছ কালি ৰাতি মানে পূজাৰ পৰা ঘৰ আহি পাওঁতে বহুত দেৰি হৈ গ'ল তো সেইবাবে ভিডিঅ'টো শেষ কৰা নাছিলোঁ তো আজি ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ এতিয়া তো শিৱ পূজাৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব তো মোৰ চেনেলত যিসকলে নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় অসম বাই